আপোনালোকে প্ৰথমে এই ভিডিঅ'টো চাই লওক জুবিনে সদায় এটা কথাই ক'ব জুবিন বুলিয়ে মাত্ৰ আগত হেতু কৈ লৈছো হি আমাক সদায় কৈ গৈছিল যে শেষ বুলি ক'লে এটো শেষ নহয় সেই কথাকাৰে মই মনত ৰাখি আজি এই সিনেমা চাব আহিছো সঁচাকৈ বেয়া লাগিছে কিন্তু নাজানো ভিতৰ পৰা এনেকুৱা লাগিছে হি আমাৰ মাজত থাকিব হেতু সময়ত নেক্সট এইটো ভিডিঅ' চাওক পাপু তই কিন্তু আজিকালি তামাম স্মাৰ্ট হৈছ দেই তেতিয়া পাপুৱে কি কয় ক'ব পাপুৱে কি কয় কিয় ক'ব পাপু ৰেগিং কৰিছা নেকি তুমি ৰেগিং নাই কৰা যে শুনিবলৈ বিচাৰিছো পাপু তই কিন্তু আজিকালি তামাম স্মাৰ্ট হৈছ দেই কিয় আগতে নাছিলি নেকি আগতেও আছিলি কিন্তু এতিয়া মোৰ লগত থাকি থাকি বেছিয়েই পকি গৈছ গম পাইছে চাগে আপোনালোকে মই কি ক'ব বিচাৰিছোঁ যতীন বৰাৰ জীয়েকে জুবিন দাক তই বা হি হিচাপে সম্বোধন কৰিছে প্ৰথম কথা ক'ব লাগিব আমি আমাৰ যি অসমীয়া সমাজ বা আমি যি পিয়ৰলি অসমীয়াত কওঁ আমি এজন বয়োজ্যেষ্ঠক আমি আপুনি বুলি সম্বোধন কৰোঁ কিন্তু যতীন বৰাৰ জীয়েকে তই বা হি হিচাপে সম্বোধন কৰিছে ঠিক তেনেকৈ ৰত্নাকৰ মুভিটো অকণমানি ছোৱালীজনীয়ে বাপেকক তই বুলি সম্বোধন কৰা আমি দেখিবলৈ পাইছোঁ এইটো আমাৰ কালচাৰ নহয় আমি জ্যেষ্ঠজনক আপুনি বুলি সম্বোধন কৰি আহিছোঁ এতিয়া যদি চাওঁ যতীন বৰাৰ জীয়েকৰ ক্ষেত্ৰত কথাটো এনেকুৱা হ'ল যে যতীন বৰাহঁতে প্ৰথমৰ পৰাই জুবিন দাক তই বা হি হিচাপে সম্বোধন কৰিবলৈ শিকাইছিলে ছোৱালীজনী গাত ভুল নাই বুলি ক'ব লাগিব কাৰণ তাই সৰুৰ পৰা তেনেকেই শিকি আহিছে